আজি যেহেতু 26 তাৰিখ মানে 26 জানুৱাৰী আজি গণৰাজ্য দিৱস আৰু এই গণৰাজ্য দিৱসৰ দিনাখনে মই এই ভিডিঅ'টো বনাই আছোঁ আৰু আজি বৰ্তমান মই যাম আমাৰ ৰঙিয়া ওচৰৰে তুলসীবাৰীত এটা মানে উৎসৱ হৈছে মাৰ্লি থানত তো তাত যাম আৰু তাত গ'লে তাৰমানে আপোনালোকৰ মাৰ্লি থান আছিল না মাৰ্লি থান তাত গ'লে মানে মনৰ যিবিলাক কামনা সেই কামনাবিলাক পূৰণ হয় তো বলক আমাৰ লগত আৰু আপুনি যদি মোৰ মানে চেনেলটো নতুনকৈ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি এফবিত চাই আছে তেনেহ'লে প্লিজ মোৰ পেজটো ফ'ল' কৰি দিব তো এতিয়া বলক মোৰ লগত মাৰ্লি থানত এটা কথা আপোনালোকে গম পায় না প্ৰত্যেকটো 26 জানুৱাৰীতে মানে এই মেলাখন মানে এই পূজাটো কৰা হয় ইয়াতে আৰু ইয়াতে বহুত দূৰ দূৰণিৰ পৰা মানুহবিলাক আহে আৰু খুব ভাল লাগে এই মেলাখন ফাইনেলি আহি গ'লো আৰু এই চাউণ্ড একদম শুনা নাপায় তো কিছুমান দৃশ্য দেখুৱাই আছোঁ আপোনালোকক চাই থাকক মানে কেছটো কি হ'ল কেছটো মানে নগেন মানে মামলাটো কি হ'ল মানে মই মানে হাল্লা হৈ থকাৰ কাৰণে ডাইভিং দিলোঁ মানে এতিয়া বৰ্তমান দেখাই আছোঁ চৌকা মানে কিমান কি ৰান্ধিছে কি ৰান্ধা আৰু চৌকা কেইটা গোটেইবিলাক দেখাই আছোঁ আপোনালোকক আৰু এয়াই হৈছে চৌকা আৰু চৌকা কিমানটা আছে মই নাজানো আৰু এইখিনি ঠাইত মানুহবিলাকক মানে যিখিনি মানুহ আহে সকলোকে খোৱা পাব আৰু মোৰ লগত দাদা এজন আছে দাদাজনক সুধিছোঁ মানে চৌকা কিমান ইয়াত দাদাজনে মানে খানা বনাই আছিলে তো দাদাজনক সুধিম যে ইয়াত কেইটামান চৌকা আছে 85 মান হ'ব 85 আৰু খানা কিনেকুৱা আইটেম খিচিৰি নেকি চব গোটেই খিচিৰি ন আচ্ছা ঠিক আছে বাৰু 78 চৌকা ঠিক আছে থেংক ইউ আৰু এয়া চক না আমাৰ টপিছত দাদাই খিচিৰি বনাইছে তো ভাল হ'বই লাগব না ভাল হ'বই লাগব ঘৰত দেখালোঁ আৰু এতিয়া অকণমান ইয়াতে মানে কিবা মেলা এখন বহিছে মেলাখন আপোনালোকক দেখুৱাই আছোঁ মেলাখন মোবাইলেদি নথকা ড্ৰোনেদি দেখোন ড্ৰোন আৰু দৃশ্যক না গোটেই সেউজীয়া দৃশ্যক না মজা আৰু ঠাণ্ডাৰ দিনত এই কম্বলখনেই মেইন আৰু বাপু সৰু চলিৰ দৰেকে পিষ্টল লাইছোঁ পিষ্টল সৰু চলি হৈ গৈছোঁ ভাই পিষ্টল দেখা পাই পাগলা হৈ যাওঁ কাৰণ সৰুতে মই পিষ্টল কিনিছিলোঁ মেলাত আৰু ভাই মেলা বুলি ক'লে কিনো ল'ম আৰু সস্তাতে ফটো এখন পালোঁ 20 টকাত সেইখনেই লৈ ল'লোঁ আৰু সেইখন ঘৰত নি ক'ম চাহ মই মেলাৰ পৰা 20 টকা দামত ফটো আনিছোঁ মেলা বুলি কি ল'ম আৰু মেলা বুলি এখনে ল'লোঁ আৰু ফটো 20 টকা দি ল'লোঁ ফটো আৰু ফটোৰ মাজেদি মানে ভিডিঅ' কৰিব কাৰণে চেষ্টা কৰিম চাওক কেনে ফুটাৰ মাজেদি ভিডিঅ' এটা নতুন এক্সপেৰিমেণ্ট কৰিবলৈ গৈ আছোঁ আৰু এয়া লগাই ল'লোঁ কেমেৰাৰ সন্মুখত আৰু এয়া চাওক গোটেই মামা মামী পেহা পেহী খুৰী যত যিমান যি বংশ ইষ্টি কুটুম আছে চব দেখা পায় ইয়াহু কি নতুন এক্সপেৰিমেণ্ট মেলা বুলি ক'লে প্ৰথমতে আমি মানে জানো যে মেলাত মিঠাই এই মেইন মিঠাই কাৰণ এইটো হৈছে বুন্দা বুলি কয় বুন্দা আৰু এইটো জিলেপি আৰু দোকানীটো মোৰ চিনাকি হা মই ক'ত কি দাম লৈ আছে গোটেইখিনি মানে সুধিম আচ্ছা হেৰি
বুন্দে কেনেকৈ দি আছে কওক? 100 টকা। জিলেপি? জিলাপি মোৰ লোকেলটো 100 এইটো। আৰু এই মালটো কিমান? এই মালটো 100 টকা। 100 টকা। আৰু নিমকি চিমকি গিলা চব একেই দাম, তাৰমানে ফিক্স প্ৰাইচ 100 টকা। মজা মজা, বিকি থাক। মৰমতে এই দানাটো দিছি, এই দানাটোকে সোমাই দিওঁ আৰু পেটত। মজা। এতিয়া বলক মন্দিৰটো অকণমান দৰ্শন কৰাই দিওঁ। এই চাইড দিব, চাইড দিব, চাইড দিব, চাইড দিব, চাইড দিব। বাপৰে বাপ, মানুহ, মাই গড। এয়া মন্দিৰৰ চৌহদত সকলো ভক্তপন ৰাইজে নিজৰ মনোকামনাবিলাক পূৰণ কৰাৰ আশাৰে চাকি নিবেদন কৰিছে ভগৱন্তৰ ওচৰত। আৰু এতিয়া বলক মেইন মন্দিৰটো আপোনাক অকণমান দৰ্শন কৰাই দিওঁ। আৰু এইটোৱেই হৈছে মেইন মন্দিৰ। আৰু আজি মানে ভৰি দিবৰ কাৰণে জাগা নাই, গতিকে বেছি দেৰি নকৰোঁ, যাওক ঘৰত যাওক, ঘৰত যাওক। কিবাকে অহান্দি ক'ৰ কি শুংগ চুংগ লৈ মানে ক'ৰবাৰ সেই ক'ৰবাৰ বোলে মানে ৰাস্তা বিচাৰি নাপাওঁ। আৰু কাৰোবাৰ ভৰিত লাগে, কাৰোবাৰ ঠেঙত লাগে, কাৰোবাৰ হাতত লাগে, কাৰোবাৰ মানে ইমান ভিৰ মানে। লাষ্টত কিবাকে ওলালোঁ। কষ্টে আহি মানে গাড়ীখনৰ ওচৰত পালোঁ আৰু এতিয়া ঘৰত যাওঁ। ঘৰত গৈ ভাত চাত মাৰিলোঁ। ইয়াতে খিচাৰি দি আছে, কিন্তু মই গুৱাহাটী যাব লাগিব, সেইকাৰণে মানে ইয়াত খিচাৰি নাখালোঁ। এইগিলা বাদ দিয়ক, এইগিলা বাদ দিয়ক। আপোনালোকে যদি নতুন তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু গুৱাহাটীত যাম, গুৱাহাটীত যাব লগা হোৱাৰ কাৰণে আজি খিচিৰি তাতে নাখালোঁ। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু চাই থাকিব। লগাৰ পৰাতো বিচিত্ৰ আৰু সকলোকে হেপী ৰিপাব্লিক ডেৰ শুভকামনা জ্ঞাপন কৰিছোঁ। থেংক ইউ ছ' মাছ, থেংক ইউ ফৰ ৱাচিং, থেংক ইউ।